আজি আমি এজন কবিৰ পৰিচয় পঢ়িম আৰু কবিজনৰ নাম হ'ল দেবকান্ত বৰুৱা। অসমীয়া সাহিত্যত অতি কম সংখ্যক কবিতা ৰচনা কৰি যিকেইজন কবিয়ে সাহিত্যৰ বুৰঞ্জীত স্থায়ী আসন লাভ কৰিবলৈ সক্ষম হৈছে তেওঁলোকৰ ভিতৰত অন্যতম হ'ল কলমপুৰীয়া কবি দেবকান্ত বৰুৱা। জন্ম দেবকান্ত বৰুৱাৰ জন্ম হয় 1914 চনত নগাঁৱত। কৰ্মজীৱন অসমীয়া ৰোমান্টিক যুগৰ শেষৰজন কবি আৰু আধুনিক কবিতাৰ দুৱাৰ মুকলি কৰোঁতা ৰূপে খ্যাত বৰুৱাই অসমীয়া কবিতাক এক নতুন আয়তন দি গৈছে। ৰোমান্টিক যুগ আৰু আধুনিক যুগ দুয়োটা যুগকেই সাঙুৰাৰ বাবে তেখেতক দমজৰ কবি বুলিও কোৱা হয়। তেখেতৰ একমাত্ৰ কবিতা পুথিখনৰ নাম সাগৰ দেখিছা, জোনাকী আলোচনীৰ পাতত আৰম্ভ হোৱা অসমীয়া ৰোমান্টিক কাব্যধাৰাই বৰুৱাৰ হাততে ভাৱখন বিস্তৃতি লাভ কৰিছিল। অসমীয়া কবিতাত তেখেতেই প্ৰথমে সাৰ্থকভাৱে দৈনন্দিন জীৱনৰ কথিত ভাষা প্ৰয়োগ কৰে। ইয়াৰ উপৰিও ইংৰাজী কবি ৰবাৰ্ট ব্ৰাউনিঙৰ নাটকীয় স্বকতোক্তিৰ শৈলীয় অসমীয়া কবিতাত প্ৰয়োগ কৰে। তেওঁৰ আমি দুৱাৰ মুকলি কৰোঁ কবিতাটোৱেই প্ৰথম অসমীয়া আধুনিক কবিতা বুলি ধৰা যায়। তেখেত এজন সফল আৰু ৰাজনীতিবিদ আছিল। 1996 চনত এইজনা কবিৰ মৃত্যু হয়।